নমস্কাৰ, মই ৰুমি। মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মা ঘৰলৈ আহিছোঁ। মা এয়া আমাৰ বোৱাৰীজনীও ল'ৰাটো অন্নপ্ৰাশন পাতিছে। এয়া মানে নিয়ম অকণমান কৰিছে সিহঁতি। আমাৰ সি এতিয়া কি ধৰিব চাওঁচোন। বহাই দিয়া আকৌ। ধৰি আছে দেখিছেনে? ধৰি আছে, পইচা নলয় দেখোন, ধৰি আছে। কোনটো ল'ব এতিয়া? কোনটো ল'ব? অকণমান টানলৈ ধৰা, এনেকৈ ধৰা। কোনটো ধৰিব সি এতিয়া? ভালকৈ থিয় হৈ ধৰা, ভালকৈ থিয় হৈ ধৰা। কোনটো ধৰিব এতিয়া সি? পাতখন ফালিছে, কোনটো ধৰিব সি এতিয়া? কোনটো ধৰিব সি এতিয়া? কোনটো ধৰিব সি? কোনটো ধৰিব সি? কোনটোকে ধৰিব সি? ধানকেহে ধৰিছে দেখোন। ধানকে ধৰিছে দেখোন। ই এতিয়া ধানকেহে ধৰিলে। ই খেতি বাতি হেৰি হ'ব নি? খেতি বাতি কৰিব নি? খেতি আৰু কি ধৰিব চাওঁচোন ইয়াৰ? কি ধৰিব ই? কি ধৰিব? কি ধৰিব আৰু কি ধৰিব চাওঁচোন ইয়াৰ? চাওঁ দেখা মানুহ চাওঁ। হ'ব দিয়া, কলমকে ধৰিলে সি আৰু লিখা। ৰঙে উপচি পৰক, আজি হোলী দিনা তাৰ অন্নপ্ৰাশনৰ দেহা উপচি পৰক, সেইবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। প্ৰভু, এয়া মোৰ মাজু দাদাই পিতেকে খুৱাইছে। এয়া মানে সিহঁতৰ মমায়েকেইটা খুৱাবলৈ বহুত দূৰ যে গোগামুখ, সেইকাৰণে সিহঁতে মতা নাই আৰু আমাৰ ঘৰতে গোটেই পৰিয়ালকেইটাই খুৱাইছোঁ আৰু। এয়া সিহঁতে আমাৰ ইয়াৰ সিহঁতি কুকুৰা মাংস আৰু এয়া পায়স পানী এনেকৈ কৰি খুৱাইছে আৰু তেওঁ আমাৰ নিয়মত। নিয়মটো কৰি এয়া ভাত মানে মাটিমাহ আৰু কুকুৰা মাংস দি বনাইছে। এয়া আমি দেহাই মই খাই আছোঁ। দেহাই মই খাই আছোঁ। মোৰ দেউতা আমাৰ মিৰি ভাষাত বাপ বুলি কয়। এয়া আমাৰ বাপ। নামটো কৈ দিয়া আকৌ বাপ। শাস্তি মৰাণ। শাস্তি মৰাণ। এয়া আমাৰ দেউতাই মানে আমাৰ বাবে এয়া টমটম চলাই। এয়া টমটম কোনোবাই যদি বিচাৰিলে আমাৰ বাবক মানে যোগাযোগ কৰিব পাৰিব। নাৰায়ণপুৰ, চামগুৰি এনেকৈ চলাই থাকে এয়া আমাৰ বাবে। এয়া মোৰ মা। আমাৰ ভাষাত মিৰি ভাষাত আমাৰ নান বুলি কয়। এয়া মোৰ এয়া আই বুলি মই কবিতা এটা লিখিছিলোঁ। এয়া মোৰ আই জন্ম দিয়াৰ কাৰণে মই লিখিছিলোঁ আচলতে। নমস্কাৰ দি দিয়া আকৌ। নমস্কাৰ। নামটো কৈ দিয়া আকৌ, নামটো কৈ দিয়া। এই নামটো ক'বলৈ লাজ পাইছে। আমাৰ এয়া মোৰ ভাই বোৱাৰী। এয়া মোৰ ভাইটো ভাগৰ ল'ৰাটো এয়া আজি অন্নপ্ৰাশন পাতিছে। এইগৰাকীয়ে মোৰ ভাই বোৱাৰী। তাইৰ নামটো কি আছিলে? অনিশা। কি আছিলে? মৰাং পাৱে ন? এইগৰাকী মোৰ। এয়া মোৰ একেবাৰে নুমলীয়া সৰু দাদাই। এয়া আমাৰ ভাষাত মানে কয় সৰু দাইটি। এয়া আমাৰ সৰু দাইটি। নামটো নমস্কাৰ, মোৰ নাম কেশৱ মৰাং। এয়া মোৰ সৰু দাদাই। এয়া মোৰ একেবাৰে সেই সৰু দাদাই। ইয়াক ঘৈণীয়েকি। এয়া আমাৰ হেৰিত কি মিৰি ভাষাত আমাৰ কি বুলি কয়? সৰুনান। একেবাৰে সৰুনান। মোৰ চেনেলটো চাব বুলি ক'লে মিচিং ভাষাত কি বুলি ক'ব? Rumik channel na maya panol kangela mapomangana no like comment bilang ka. এই আকৌ চাব দেই, কি কৈছে নাজানো আৰু। এইগৰাকী মোৰ বৌ। আমাৰ অসমীয়া ভাষাত বৌ বুলি কয়। এতিয়া এইগৰাকী আমাৰ মিচিঙত আমাৰ মিচিং একেই। এই মিৰিত আমাৰ এয়া মাম বুলি কয়, মাম বুলি কয়। এয়া কিবা এটা কোৱা। তুমি চেনেলটো সাবস্ক্ৰাইব কৰি দিবি আৰু শ্বেয়াৰ কৰি দিবি সকলোৱে। ভাল পাওঁ। আৰু আজি হেপী হোলী বুলি কৈ দিয়া আকৌ। সকলোলৈ। খাই বৈ হৈ গ'ল।
আৰু ঘৰলৈ গুচি আহিলোঁ, ভিডিঅ' কৰা নহ'ল। আৰু আজি ফাকুৱা, আজি সকলোলৈ ফাকুৱা শুভেচ্ছা থাকিল। আজিৰ দিনটো আৰু আহিবলগীয়া দিনটো যাতে ৰং ৰহস্যই ভৰিব তাৰ কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ।